বলিউডৰ এখন বিশেষ বিয়া এখন বিবাহক কেন্দ্ৰ কৰি দেশজুৰি চলিছে তুমুল চৰ্চা বিকি কৌশল আৰু কেটৰিনা কাইফৰ বিয়া বিকি কেটৰিনাৰ বিয়াৰ খবৰত উৎকণ্ঠিত এতিয়া বলিউড প্ৰেমী কেতিয়া বিবাহপাশত আবদ্ধ হ'ব দুয়োগৰাকী ষ্টাৰ কাপল বিকি আৰু কেটৰিনা বিগত কিছুদিন ধৰি কেটৰিনা আৰু বিকি কৌশলৰ বিয়াৰ খবৰে দখল কৰিছে সংবাদ শিৰোনাম বহু চৰ্চিত বিয়াখন বৰ্তমান বলিউড প্ৰেমীৰ বাবে হৈ পৰিছে আলোচনাৰ বিষয় সোশ্যাল মিডিয়াত বিকি আৰু কেটৰিনাৰ বিবাহক লৈ চলিছে ব্যাপক চৰ্চা বলিউডৰ খবৰ অনুসৰি 9 ডিচেম্বৰত ৰাজস্থানৰ সিক্স সেন্স ফৰ্টত বিবাহপাশত আবদ্ধ হ'ব বলিউডৰ জনপ্ৰিয় কাপল বিকি আৰু কেটৰিনা কাইফ ইতিমধ্যে বিয়াৰ বাবে সম্পূৰ্ণৰূপে সাজু বিকি আৰু কেটৰিনা বিয়াত পৰিধান কৰিবলৈ প্ৰস্তুত কৰিছে বিশেষ পোছাক বিকি কৌশলৰ বাবে ৰজা মান সিঙৰ বিশেষ কোট আৰু কেটৰিনাৰ বাবে প্ৰস্তুত কৰা হৈছে ৰাণী পদ্মাৱতীৰ ৰাজকীয় পোছাক বিবাহস্থলীত উপস্থিত হ'বলৈ কেটৰিনা আৰু বিকিৰ বাবে ব্যৱস্থা কৰা হৈছে হেলিকপ্টাৰৰ বিয়াৰ গোপনীয়তা ৰক্ষাৰ বাবেও লোৱা হৈছে বিশেষ ব্যৱস্থা বিবাহ অনুষ্ঠানৰ ভিডিঅ' আৰু ফটো প্ৰচাৰ নকৰিবলৈ নিমন্ত্ৰিত অতিথিৰ বাবে ৰখা হৈছে কেতবোৰ চৰ্ত নিষিদ্ধ কৰা হৈছে আয়োজকৰ দায়িত্বত থকা লোকৰ মোবাইল ফোনৰ ব্যৱহাৰ কিন্তু নিজৰ বিয়াক লৈ এতিয়াও আনুষ্ঠানিকভাৱে মুখ খোলা নাই বিকি আৰু কেটৰিনাই যাৰ বাবে সংবাদ মাধ্যম আৰু বলিউড প্ৰেমীৰ মাজত বৃদ্ধি পাইছে তীব্ৰ উৎকণ্ঠা এণ্টাৰটেইনমেণ্ট ডেস্ক